বড়ো জনগোষ্ঠীৰ বেকবোন হয় আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰণে বড়ো জনগোষ্ঠী ইমান আগুৱাই যাবলৈ সক্ষম হৈছে। তো সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত বিভিন্ন জাতীয় সংগঠন সামাজিক সংগঠন সদায় আছে আৰু আমি বিটিআৰ গভৰ্ণমেণ্ট হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাই সমাজক উন্নয়ন কৰা যিবিলাক কাম কাজ কৰিব বা কৰি আহিছে তাত সদায় আমি সহযোগ কৰিম। আমি বিচাৰোঁ কি এই অঞ্চলটো আগবাঢ়ি যাব লাগে। অকল নিখিল বড়ো ছাত্ৰ সন্থাই নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ যিমান ছাত্ৰ সংগঠন আছে যিসকলে আজি নিজৰ জনগোষ্ঠীটো আগুৱাই নিয়াৰ কাৰণে কাম কৰি আছে, তেখেতসকলক আমি সকলো দিশৰ পৰা সহায় কৰিবলৈ আমি সাজু আছোঁ। আমি বিচাৰোঁ এটা সুস্থ সমাজ, শান্তিৰ সমাজ, ভাইলেন্স ফ্ৰী এটা সমাজ আমি বিচাৰোঁ আৰু এটা সকলো দিশৰ পৰা সমাজটো আগুৱাই যোৱাটো আমি বিচাৰোঁ। আৰু বিটিআৰ অঞ্চল যোৱা 30-40টা বছৰ বিভিন্ন পৰিৱেশৰ মাজত বিভিন্ন পৰিস্থিতিৰ মাজত থাকিব লগা হৈছে। আজি আমি বিচাৰিছোঁ কি এনেকুৱা পৰিস্থিতি আমাৰ মাজত যিহেতু নাই, সকলো দিশৰ পৰা উন্নয়নটো ক্ষিপ্ৰতাৰে হ'ব লাগে, সেইটো আমি বিচাৰিছোঁ। আৰু সেইকাৰণে আমি জাতীয় সংগঠন ছাত্ৰ সংগঠন সকলোকে লগত লৈ বা একেলগে আমি আগবাঢ়ি যোৱাটো বিচাৰিছোঁ। তো সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থা দীৰ্ঘজীৱী হওক, সদায় ৰাইজৰ কাৰণে যিবিলাক এজেণ্ডা লৈছে কাম কৰিবলৈ সক্ষম হওক, সফল হওক, সেইটোৱে আমি বিচাৰোঁ। দাদা, এই যিটো অসম বিধানসভা নিৰ্বাচনৰ সমাগত যিটো আঞ্চলিক দলৰ ৰাজনীতিৰ তেওঁলোকে সাজু হৈছে, যে আঞ্চলিক দলৰ মানে চৰকাৰ হওক পৰৱৰ্তী চৰকাৰ, আপুনি ৰাজনৈতিক ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সৈতে আছে মিত্ৰজোঁট, কি ক'ব? এইটো চইচ হয়, এইটো চবৰে নিজৰ চইচ। আজি আমাৰ বড়ো জনগোষ্ঠীৰ বা আমাৰ সমস্যাবিলাক সমাধান কৰিছে 2003 চনত যিটো BTC গঠন হৈছিলে, সেই সময়ত NDA আছিলে। বিটিআৰ গঠন হ'ল, সেই সময়তো NDA আছে। তো আজি আমাৰ এটা চিন্তা আহিছে কি আমি কামটো লোকেলি কৰিম, আমি অঞ্চলতে কৰিম। কিন্তু আজি যিটো আমাৰ কাম কাজবিলাক ৰাষ্ট্ৰীয়ভাৱে কিছুমান কাম আমাৰ আছে আৰু সেই কামবিলাক নিয়াৰিকৈ হোৱাৰ কাৰণে আমাৰ পলিটিকেল ভাৱধাৰা চিন্তাধাৰাবিলাক আমি সঠিকভাৱে ল'ব লাগিব। আজিও আমি আমাৰ ডিচিশ্যনটো ফাইনেল কৰা নাই আমি কি কৰিম, কিন্তু UPPL হিচাপে আমি অহা যিটো বিধানসভা আছে ইয়াৰ কাৰণে প্ৰস্তুতি আমিও চলাই আছোঁ আৰু সকলো দিশৰ পৰা আমাৰ প্ৰস্তুতি আগবাঢ়ি আছে। বৰ্তমান যিটো বিটিআৰ শক্তি চাকৰকাৰী এগৰাকী তেওঁ কাৰাবন্দী হৈ আছে, যিটো 24 তাৰিখ ইয়াৰ কাৰণে আমি গৃহমন্ত্ৰীক লগ কৰি কৈছোঁ কি তেখেতক মুকলি কৰিব লাগে। আৰু তেখেত অকলে নহয়, তেখেতৰ লগত আৰু বহুত সতীৰ্থ আছে, তেখেতসকলক মুকলি কৰিব লাগে। অহা 24 তাৰিখত গৃহমন্ত্ৰী ডাঙৰীয়া আহিব আৰু আমি আপিল কৰিম। আৰু ইয়াৰ লগতে এটা ডেভেলপমেণ্ট আছে, আইনগতভাৱে যিবিলাক কেছ উইথড্ৰ কৰিব পাৰে বা সমাধান কৰিব পাৰে, সেইটো কৰিবৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে মাননীয় হাইকোৰ্টত এটা আবেদন পঠাইছে। সেইটো হ'ল 4খন স্পেচিয়েল কোৰ্ট বনাব লাগে আৰু সেইটো অলৰেডি চৰকাৰে এই প্ৰপ'জেলটো পঠাইছে। মই আশা কৰোঁ সেইটো অতি শীঘ্ৰেই হ'ব আৰু তেতিয়া কেছবিলাক নিষ্পত্তি হ'ব, যুৱকসকল বিভিন্ন এমপ্লয়মেণ্ট পাবলৈ সক্ষম হ'ব। আৰু যোৱাকালি যিটো ৰিহেবিলিটেশ্যন আৰম্ভ হৈছে, তো সেইটোৰ কাৰণে মই চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু বাকীখিনি ৰিহেবিলিটেশ্যন কামো অতি শীঘ্ৰে কৰিবলৈ আহ্বান কৰিছোঁ। ব্যক্তিগতভাৱে যিবিলাক কেছ উইথড্ৰ কৰিব পাৰে বা সমাধান কৰিব পাৰে, সেইটো কৰিবৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে মাননীয় হাইকোৰ্টত এটা আবেদন পঠাইছে। সেইটো হ'ল 4খন স্পেচিয়েল কোৰ্ট বনাব লাগে আৰু সেইটো অলৰেডি চৰকাৰে এই প্ৰপ'জেলটো পঠাইছে। মই আশা কৰোঁ সেইটো অতি শীঘ্ৰেই হ'ব আৰু তেতিয়া কেছবিলাক নিষ্পত্তি হ'ব, যুৱকসকল বিভিন্ন এমপ্লয়মেণ্ট পাবলৈ সক্ষম হ'ব। আৰু যোৱাকালি যিটো ৰিহেবিলিটেশ্যন আৰম্ভ হৈছে, তো সেইটোৰ কাৰণে মই চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু বাকীখিনি ৰিহেবিলিটেশ্যন কামো অতি শীঘ্ৰে কৰিবলৈ আহ্বান কৰিছোঁ।